শুভৰাত্ৰি বন্ধু-বান্ধৱী সকল বলক আজি ৰাতিপুৱাৰ পৰা মানে এটা সৰু ভিডিঅ' বনোৱাৰ চেষ্টা কৰিছো কাৰণ কি হৈছে আমাৰ মানে যোনখন কিচেন গাৰ্ডেন বুলি কওঁ সৰুকে এখন মানে আৰু গাৰ্ডেন আৰু কিচেন গাৰ্ডেন আৰু আচলতে কিচেন গাৰ্ডেনত প্ৰথমতে একদম ধুনীয়াকৈ দেউতাই খেতি কৰাৰ ষ্টাৰ্ট কৰিছে যেহেতু মই আগতৰ ভিডিঅ'টো কৈছিলোঁ আপোনালোকক ৰঙালাওৰ যে ভিডিঅ' এটা দিছিলোঁ সেই ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ ঘৰত দেউতাই অকল খেতি কৰে গতিকে খেতি কৰাৰ ৰঙালাও খেতি সামৰি পেলাই ধুনীয়াকৈ এতিয়া যিহেতু নতুন ছিজনৰ নতুন শাক পাচলি ৰোৱাৰ বীজ মানে গুটি সিঁচিব আজি বলক যাওঁ আমি যেহেতু গা অলপ ভাল নাই সেইটো কাৰণে মাতটো অলপ ভাঙি ভাঙি আছে আশা ৰাখিছোঁ আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই যাওক আৰু বহুত বেছি মানে দীঘলীয়াকৈ বনোৱা নাই কাৰণ দেউতাই মোক মাতিয়ে আছে অথনিৰ পৰা মই ধুনীয়াকৈ গা ধুই আছিলোঁ ৰাতিপুৱা যিহেতু ৰাতিপুৱা অকণমান ধূপ চুপ জ্বলোৱা হয় ন আৰু দেউতাই ৰাতিপুৱা মানে 4-5টা বজাতে উঠিয়ে যায় সেইটো কাৰণে দেউতাই পূৰা মানে সেই জেগাডোখৰ পূৰা চফা কৰা হৈ গ'ল মাটিও মানে চহাই কৰি হৈ গ'ল পানী চানী দি ৰাতিপুৱাই থৈ দিছে এতিয়া কৈছে যে বীজ মানে আপোনাৰ লাই লফা এনেকৈ মানে ভাগ ভাগকৈ ধনিয়া এনেকৈ কৰা হ'ব আৰু সৰুকৈ যিহেতু কিচেন গাৰ্ডেন মানে কি আৰু অকণমানকৈ কৰা হৈছে গতিকে বলক অলপমান চাওঁ কেনেকৈনো কৰিছে আৰু যিহেতু দেউতা কৈছোঁ নহয় দেউতা ছুটীত আহিলে মানে কিবা নহয় কিবা এটা কৰি থৈ যায় গতিকে এইবাৰো আহিছে ছুটীত আৰু বহুত বেছি দিনৰ ছুটী নাই 4-5 দিনৰ ছুটী গতিকে খেতিটোতো কৰি থৈ যাব আৰু বলক আমিও চাওঁ তেন্তে কেনেকৈ খেতি কৰিছে বলক আৰু মোৰ অলৰেডি বহুত দেৰি হৈ গৈছে দেউতাই উঠনিবা মাতিয়ে আছে আহা আহা আহাকৈ মোৰহে যাবলৈ সময় হোৱা নাই মানে কি হৈছে ৰাতিপুৱাই আপোনাৰ গা চা ধুই পেলাই অলপমান মই অকণমান নিজৰ লগত মানে অকণমান কিবা গান চান শুনি পেলাই অকণমান ভাল লাগে মানে নিজৰ লগত থাকিবলৈ তাৰ পাছতহে যিহেতু ওলাই যাম এতিয়া আৰু বলক আপোনালোককো লৈ যাওঁ ভিডিঅ'টো কৰি যিহেতু ধূপ জ্বলাবলৈ আছেই ধূপ জ্বলাই ধুনীয়াকৈ আপোনালোকক লৈ যাম বলক তেন্তে যাওঁ আৰু যিহেতু অকণমান পোহৰ হৈছে আজিকালি ৰাতিপুৱা সোনকালে পোহৰ হয় যে সেইটো কাৰণে মই ৰুমটো অলৰেডি চফা কৰা হৈ গ'ল দেই মোৰ ৰুমটো হৈ গ'ল আৰু চফা কৰা যিহেতু আৰু ৰাতিপুৱা শুই উঠি মই কি কৰোঁ ৰুমটো চফা কৰি লওঁ তাৰ পাছতে বাকীখিনি কাম কৰোঁ দেউতাই মাতি আছে যদিও যোৱা নাই এতিয়াহে যাওঁ কাৰণ একেবাৰে গা চা ধুই চফা হৈ গ'লেহে ভাল লাগে ৰুমটো একদম চফা কৰি ধূপডাল জ্বলাই থৈ গ'লে মোৰ ভাল লাগে আৰু মানে একেবাৰে আজৰি হৈ যোৱা হয় ন সেইটো কাৰণে তেনেকৈ মানে গ'লে ভাল লাগে গতিকে বলক আমাৰ কিচেন গাৰ্ডেনখন চাওঁ অকণমান আপোনালোককো দেখাওঁ বলক তেন্তে আৰু যিহেতু চব তলতে আছে মই গৈছোঁ বলক তেন্তে আপোনালোককো লৈ যাওঁ আৰু অলপমান ৰ'দ দিছে আমাৰ ইয়াত ৰাতিপুৱাই ৰ'দ দিছে চাওকচোন পৰিৱেশটো চাব হা চাওক কিমান ৰ'দ দিছে বলক তেন্তে মই গৈছোঁ আপোনালোককো দেখুৱাম পৰিৱেশটো আৰু বহুত বেছি ডাঙৰকৈ কাৰণে সৰুকৈ কৰিছে বলক অকণমান আপোনালোকক দেখাওঁ আৰু ৰ'দটো দেখিছে নহয় কিমান আহিছে ৰ'দটো বলক